স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ ৰূপজ্যোতি পৰাশৰ বন্ধুসকল। আজি এটা ইণ্টাৰেষ্টিং একদম পুৰা ধামাকা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰতে। যিহেতু যোৰহাটলৈ আহিছে আমাৰ সকলোৱে চিনাকি অভিনেতা বেহৰবাৰী আউটপোষ্টৰ কে আৰু মোহন যোৰহাটলৈ আহিছে ইতিমধ্যে। গতিকে তেওঁলোকে এটা প্ৰগ্ৰেমত আহিছে। গতিকে সেই প্ৰগ্ৰেমটোলৈ আপোনালোকক লৈ যাম। একদম পুৰা মানে কি বুলি কওঁ আৰু একদম পুৰা হাঁহি আপোনালোকৰ একদম পুৰা পেট বিষাই যাব। গতিকে মই সেই ভিডিঅ'টো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে লেটছ গ'। দাদাহঁতে ঘোষা এটাকে যাব দিছে, ঘোষা কৰিব লাগে ন? হে ব্ৰহ্ময়াতি জীৱ জগত ৰাম 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 মায়া খোঁজে আছে ঘুমতি যায় রাম মায়া খোঁজে আছে ঘুমতি যায়। আৰু যিসকলে মানে ৰেকৰ্ডিং কৰি আছে সেইসকলে চাগে অঙহীবিলাকক ভিডিঅ'বোৰ দি দিবা ন, যিবোৰ অহা নাই, হয়নে? এই দুটা আমাৰ ইয়াত আহিছিলে, চাচোন এখন কি বুলি কৈছে, হয়নে? আমালৈ ঘূৰি পকি অকণমান এচুৱাই গ'লেই হ'ল, আমিও চাম। ছ'চিয়েল মিডিয়াটো বিৰাট এক্টিভ হৈ থাকোঁ। ঘৰত বেলেগ কামটো একো নাই, খালি গালিটোহে শুনিব লাগে। বাকী যোৱাটো ভকতিৰ অনুষ্ঠান, ভকতি এভাগি গাই ল'লোঁ। ভোকা থাকি এই বিহু গাব, মই নাম গাম, অনুষ্ঠান সামৰি দিম আৰু বেছি দীঘল নকৰোঁ। হৈ গ'ল। এইটো অকণ পাহৰিছোঁ।
বিহু এফাকি গাম বেছি দিব নালাগে অকণমান বিহু গাম কিন্তু এই কাহু হৈ আছে সহযোগ কৰিবনে অকণমান সহযোগটো কেনেকৈ কৰিব কাহি কাহি কৰিব নে কি তো ছিংগাৰ যদি কাহ হৈ থাকে ভালকৈ কাহ মাৰি লোৱা আকৌ ডিঙিটো অকণমান ৰেষ্ট দিলেহে কণ্ঠটো ওলাব খাই থাকে দেখোন ডিঙিটো অলপ এনেকৈ চুবাই থাকে বাটৰ গোটেই গাড়ীখনৰ পিছফালে পলিথিনৰ টুকুৰাই পাব এই বোলে চানা গলিয়ালে এই বোলে কিবা গলিয়ালে খাই থাকে এই চা পানীকে হ'লেও এখন মাৰিছে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু ধামাকা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি আছে যিহেতু আপোনালোকে মোক সহায় কৰিব বুলি আশা কৰিলোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ বাই বাই